অ, কি ক'ব মানে ইয়াত যিহেতু উপপ্ৰচাৰ যিহেতু চলাইছে আমাৰ মোৰ ওপৰত বা ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ ওপৰত বা অথবা বিটিআৰ শিক্ষা সঞ্চালক জগদীশ চন্দ্ৰ ব্ৰহ্মৰ ওপৰত যিহেতু কমিশ্যনৰ অংক বা অথবা বিভিন্ন মানে উপপ্ৰচাৰ চলাইছে, ইয়াৰ সম্পূৰ্ণৰূপে মিছা কথা। আৰু যিহেতু ডাইৰেক্টৰ অফিচৰ পৰা যিহেতু ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত যিটো বদনাম কৰিছে, এয়া মানে লজ্জাজনক। মানুহে পঢ়ি চাইছে নে চোৱা নাই সেইটো আমি গম নাপাওঁ। ইয়াত পঢ়ি চালে আপোনালোকে নিশ্চয় গম পাব এই কাগজত কি লিখিছে। ইয়াত আপোনালোকে ভিডিঅ' বা জৰিয়তে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। এই ডকুমেণ্টছটো মানে বিভিন্ন ছাপ্লায়াৰে বা বিভিন্ন মিডিয়াত বা নিউজত যিটো অপপ্ৰচাৰ চলাইছে, এয়া বোলে মানে কি বুলি কয় অৰ্ডাৰ লেটাৰ বুলি মানে উল্লেখ কৰিছে। আৰু বিভিন্ন ছাপ্লায়াৰ বা নিউজত মানে উত্থাপিত কৰিছে যে ব্ৰহ্ম এণ্টাৰপ্ৰাইজে সম্পূৰ্ণ বিটেডিত ইউনিফৰ্ম বা স্পৰ্টছ মানে সম্পূৰ্ণৰূপে কাম কৰা হ'ল মিথ্যা কথা। আপোনালোকে যদি বিচাৰে তদন্ত লওক, সম্পূৰ্ণ যদি গণেশ ব্ৰহ্মই যদি কাম পাইছে। এতিয়া মই সেইটোৱে আপোনালোকক মানে বুজাবলৈ বিচাৰিছোঁ, এয়া কোনো মধ্যে মানে সেইটো মানে অৰ্ডাৰ লেটাৰ নহয়। ইয়াত আপোনালোকে চাব পাৰিব, মই প্ৰয়োজন হয় মই পঢ়ি শুনাই দি আছোঁ, আপোনালোকে শুনক। গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন, BTC কোকৰাঝাৰ, এই হ'ল ৰেফাৰেঞ্চ নাম্বাৰ হয় নং DE-BTC ACCTS 261, ৰেজিষ্ট্ৰেশ্যন 2018/97. The following firm supplier whose particulars given below is hereby a supplier contractor under Department of Education, BTC Kokrajhar within BTR area for year 2022-23 and 24. আপোনালোকে এইটো চাওক, মোৰ এই কাগজটো হ'ল BTD এৰিয়াৰ কাৰণে। মোৰ এই ডকুমেণ্টছ বা ৰেজিষ্ট্ৰেশ্যনৰ ফাৰ্মৰ মানে ডেট হ'ল 2024লৈকে। The registration is provisional and subject to cancellation at any time in the event of any adverse police report, unsatisfactory performance and misbehavior to the staff. The registration will remain valid up to 31 March 24, and thereafter the same will have to be renewed by submitting fresh application to the undersigned along with requisite particulars. ইয়াত চাওক, নেম অফ ফাৰ্ম মানে কি ব্ৰহ্ম এণ্টাৰপ্ৰাইজ, চিমলাগুৰি BTR। আপোনালোকে ধুনীয়াকৈ আপোনালোকে সম্পূৰ্ণকৈ আহি চাওক। প্ৰাইচ অফ গুডছ ফৰ হুইচ ৰেজিষ্টাৰ, কিহৰ বাবে মানে ৰেজিষ্টাৰ কৰা হৈছে। এই ৰেজিষ্টাৰটো হ'ল ছাপ্লাই অফ ষ্টেচনাৰী আইটেম, ইউনিফৰ্ম ফৰ ষ্টুডেণ্টছ, স্পৰ্টছ আইটেম, মেটেৰিয়েলছ, ইকুইপমেণ্ট। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ল সেইটো। ইয়াত ছিগনেচাৰ আছে, আপোনালোকে চাই লওক। তেতিয়াহ'লে আপোনালোকে কওক সেইটো অৰ্ডাৰ লেটাৰ হয় নেকি। ইয়াত সম্পূৰ্ণৰূপে টনত লিখা আছে হুইচ টাইপ অফ ৰেজিষ্টাৰ। ইয়াৰ কাৰণে মই ক্লিয়াৰলি ক'ব বিচাৰিছোঁ, এইবোৰ ভুৱা বাতৰি প্ৰচাৰ কৰাটো বন্ধ কৰক। মানে আমাক ন্যায়টো ঠিক তেনেকুৱা আমাৰ যিটো বদনাম কৰিছে, ইয়াৰ কাৰণে আমাক মানে ন্যায়টো লাগে আৰু। হয়, মই আপোনালোকক দেখাই দিব পাৰোঁ। ইয়া হ'ল আপোনালোক চাওক, অসম সৰ্ব শিক্ষা অভিযান মিছন, এয়া গাইডলাইন হয়। এইটো আপোনাৰ 2022-ৰ মানে। ইয়াত সম্পূৰ্ণৰূপে আপোনালোকে চাব পাৰিব। 6 নম্বৰত মই আণ্ডাৰলাইন দি দিছোঁ। ইয়াত লিখা আছে, গোটেই মই নপঢ়োঁ। ইয়াত ইনভাইটেশ্যন ফৰ কোটেশ্যন ডেট অনলি ফাৰ্ম ৰেজিষ্টাৰ আণ্ডাৰ কেন পাৰ্টিচিপেট, ঠিক তেনেকুৱা মানে কেন পাৰ্টিচিপেট বুলি উল্লেখ কৰিছে। ইয়াত আমাৰ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টছ লৈ আমি যিকোনো ছাপ্লাই বা ইউনিফৰ্ম যিকোনো যোগানৰ ক্ষেত্ৰত আমি মানে সেইটো পাৰ্টিচিপেট কৰিব পাৰোঁ। ঠিক তেনেকুৱাই আমি স্কুলৰ কোটেশ্যন বা ডকুমেণ্টছবোৰ জমা দি ঠিক তেনেকুৱা আমাৰ কৰ্মকৰ্তাকেইটা ফিল্ডত গৈ SMCক লগ ধৰি কিনে ধুনীয়াকৈ বুজাই ভাল কোৱালিটি দি কিনে মানে অৰ্ডাৰ উঠাইছে। আৰু সকলো কামটো আমি পোৱা নাই, সেইটো মিছা কথা গোটেই কাম পোৱাটো। ইয়াত যেনিবা বহুত বিভিন্ন ছাপ্লায়াৰ আছে, বহুত ছাপ্লায়াৰে বহুত কাম উঠাইছে। ইয়াৰ মাজত চিৰাং এণ্টাৰপ্ৰাইজে আৰু বিভিন্ন ছাপ্লায়াৰ আছে। ইয়াত হেড ছাৰসকলে বা SMCয়ে আজি ডেটত গাইডলাইন সহকাৰে ডকুমেণ্টছ বিচাৰিছে। ইয়াৰ কাৰণে কিছুমান ছাপ্লায়াৰে ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্টছ দিব নোৱাৰাৰ কাৰণে
কোটেশন বা অর্ডার কেনসেল হ'ব বুলি ভয়ত আমাৰ ওপৰত এই অভিযোগটা আনিছে, মানে ভুৱা মেছেজ। যিটো নেকি আমাৰ ব্ৰহ্ম এণ্টাৰপ্ৰাইজ আৰু জগদীশ চন্দ্ৰ ব্ৰহ্মৰ যিটো নেকি আমাৰ অপপ্ৰচাৰ চলাইছে সেইটো সম্পূৰ্ণৰূপে ভুৱা আৰু এইটো কোনো যুক্তিসংগত নহয়। কাৰণ জগদীশ ব্ৰহ্মৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আৰু এইটো আমাৰ যি ডকুমেণ্টছৰ কাৰণে আমাক মিথ্যা অপবাদ কৰিছে সেইটো অলৰেডি কোনো অৰ্ডাৰ কপি নহয়, সেইটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটহে। আৰু স্কুলত গৈ যিবিলাক নেকি আমাৰ ভুৱা প্ৰচাৰ চলাইছে বা শিক্ষকক দাবী ধমকি দি আমি অৰ্ডাৰ লোৱা, সেইটো একদম সম্পূৰ্ণৰূপে মিছা কথা, সম্পূৰ্ণৰূপে মিছা। আৰু এনেকুৱা যাতে টুলুঙা মন্তব্য আৰু ৰবীন ৰায় কেতিয়াও নকৰে, তাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ, যাতে অনাগত দিনত আৰু তেনেকুৱা টুলুঙা মন্তব্য সি নকৰে। ৰবীন ৰায় হ'ল চিৰাং এণ্টাৰপ্ৰাইজৰ মানে স্বত্বাধিকাৰী। ব্ৰহ্ম এণ্টাৰপ্ৰাইজত আমি কৰ্মকৰ্তা হওঁ। হয়, ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ আমি বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। আপুনি চাওক, ইউনিফৰ্ম ছাপ্লাই, স্পৰ্টছ মেটেৰিয়েলছ ছাপ্লাই, সেইটোৱে কৰি আছোঁ। আমাৰ অপপ্ৰচাৰ চলাইছে যে আমাৰ এখন ডকুমেণ্টছ, মানে মেইন কথা হ'ল ডকুমেণ্টছ, এই ডকুমেণ্টছখনক লৈ আমাক অপপ্ৰচাৰ চলাইছে। এইখন হ'ল ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটহে, ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। এইখন কোনো অৰ্ডাৰ কপি নহয়। এনেকেই মিথ্যা অপপ্ৰচাৰ চলাইছে, সেইখন দি বোলে আমি অৰ্ডাৰ লৈ আছোঁ আৰু গোটেই কাম, সম্পূৰ্ণ কাম চিৰাং জিলা BTADৰ সম্পূৰ্ণ কাম আমাক দিয়া বুলি মানে মিথ্যা অভিযোগ কৰিছে। এইটো সম্পূৰ্ণৰূপে মিছা কথা, সম্পূৰ্ণৰূপে মিছা কথা। আমি স্কুলত গৈছোঁ, SMCক লগ কৰিছোঁ, SMCয়ে নিজে কৈছিল। আৰু আপোনালোকে গাইডলাইনটো পঢ়ি চাব, গাইডলাইনত আপোনালোকে স্পষ্টকৈ লেখা আছে যে ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন হ'লেহে সি ইউনিফৰ্ম ছাপ্লায়াৰ কৰিব পাৰিব। আৰু মাষ্টাৰবিলাকো অলৰেডি বিচাৰিছে যে আমাক কমপ্লিট আপোনাৰ ডকুমেণ্টছখিনি লাগিব। আপোনাৰ যদি ডকুমেণ্টছ অ'কে আছে তেনেহ'লে আপোনালোকক আমি কাম দিব পাৰিম, তেনেকেই কৈছিল। আৰু অলৰেডি আমাৰ ডকুমেণ্টছ চাইছিল, কিছুমানে হয়তো অৰ্ডাৰ পাইছোঁ, কিছুমানৰ অৰ্ডাৰ এতিয়ালৈকে পোৱা নাই। আৰু এতিয়াও আমি কোটেশ্যন পেলাইহে আছোঁ। আজি 7-8 বছৰ ধৰি কাম কৰি আছোঁ আৰু কৰিয়ে থাকিম, কাৰণ আমি বেকাৰ ল'ৰা। আমি এইটোকে আৰু আমাৰ তেনেকুৱা ডকুমেণ্টছ নাই। আমাৰ ডকুমেণ্টছ নথকাৰ কাৰণে আমি ব্ৰহ্ম এণ্টাৰপ্ৰাইজৰ লগত লগ হৈ কাম কৰি আছোঁ। হয়, অপপ্ৰচাৰ চলাইছে, এইটো আমি ধিক্কাৰ দিছোঁ। আৰু তেনেকুৱা ধৰণৰ অপপ্ৰচাৰ নচলাবলৈ আমি ৰবীন ৰায় তথা আৰু বিভিন্ন ছাপ্লায়াৰক আমি মানে অনুৰোধ কৰিছোঁ যাতে তেনেকুৱা ধৰণৰ আৰু অপপ্ৰচাৰ নচলায়। এক প্ৰকাৰৰ ষড়যন্ত্ৰ, আমাৰ নিশেষ কৰাৰ একটা পৰিকল্পনা। আৰু যিটো BTR চৰকাৰকো যিটো দোষাৰোপ কৰিছে, সেইটো এক প্ৰকাৰৰ একেবাৰে মানে ভিত্তিহীন আৰু লাজ লগা কথা। এতিয়া আমাক ন্যায় লাগে। হয়, আমি ন্যায়হে বিচাৰিছোঁ। ন্যায়ৰ কাষ আমি এতিয়ালৈকে চাপা নাই, যদিও আপোনালোকৰ মাধ্যম যোগেদি, চৰকাৰৰ মাধ্যমে যোগেদি আমি যদি প্ৰয়োজন হয় আমি আইনৰ মানে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।